তো হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে নিটৰ ফৰ্ম ফিলআপখন কৰোঁতে কেনেকৈ আপোনালোকে এই পাছপোৰ্ট সাইজৰ ফটো, সিগনেচাৰ আৰু আপোনাৰ পোষ্ট কাৰ্ড সাইজ ফটো এই ডকুমেণ্টছবিলাক কেনেকৈ বনাব লাগিব সেইটো মই আজি আপোনালোকক দেখুৱাই দিম। তো আহক আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তো এতিয়া কি কৰিব, আপোনালোকে এই এডব ফটোশ্বপটো খুলি ল'ব। তো আপোনালোকে এইটো ফটোশ্বপতো কৰিব পাৰে। মই এইটো ফটোশ্বপত কৰিছোঁ কাৰণ আমাৰ সকলোৰে এইটো ফটোশ্বপ সচৰাচৰ লেপটপত থাকেয়ে। তো যদি কোনোবাৰ নাই তেতিয়াহ'লে আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি লৈ পেলাই ইনষ্টল কৰি ল'ব পাৰে। আজিৰ টপিকটোত ঘূৰি আহোঁ এতিয়া মই। তো এতিয়া আমি এই ফটোটোক কি কৰিম, নিটৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে এই পাছপোৰ্ট সাইজৰ ফটোটোক মই বনাম। নিটৰ কাৰণে যেতিয়া আপুনি এই পাছপোৰ্ট সাইজৰ ফটোটো বনাব, তেতিয়া আপুনি ইয়াৰে ফটোটোৰ তলৰ পিনে আপোনাৰ নামটো আৰু ডেট অফ টেকিং ফটো, মানে আপুনি কেই তাৰিখত ফটোটো উঠাইছে সেইটো দিব লাগিব। তো এতিয়া আমি কি কৰিম, ইয়াক আমি তলৰ পিনে অলপ ঠাই এনেকৈ ইয়াতে এইখিনি ঠাইত আমি ইয়াতে নাম আৰু ডেটটো ইয়াতে লিখিব লাগিব। তো তাৰ বাবে আপুনি কি কৰিব, প্ৰথমতে ইয়াতে আপুনি চাই ল'ব পোনপ্ৰথমতে ইয়াতে দুটা কালাৰ আছে। তো ইয়াৰে ভিতৰত ওপৰৰ পিনে এটা কালাৰ আছে ব্লেক, আৰু ইয়াতে তলৰ পিনে এটা কালাৰ আছে হোৱাইট। তো আপোনাৰ যিটো তলৰ কালাৰ আছে, পিছফালৰ যিটো কালাৰ আছে সেইটো বেকগ্ৰাউণ্ড কালাৰ বুলি কয়। তো এই কালাৰটোক আপুনি এনেকৈ হোৱাইট ৰাখিব। যদি আপোনাৰ তাত বেলেগ কালাৰ আছে তেতিয়াহ'লে আপুনি ইয়াতে চিলেক্ট কৰি পেলাই এনেকৈ ইয়াতে বেকগ্ৰাউণ্ড কালাৰটো হোৱাইট কৰি ল'ব। তো হোৱাইট কৰি লৈ পেলাই ইয়াতে অ'কে কৰি দিব। তো এইটো আপুনি চাই ল'ব। তাৰপিছত আপুনি ইয়াতে ক্ৰপ টুলত আহিব, আহি পেলাই এনেকৈ আপুনি ফটোটো ক্ৰপ কৰি ল'ব। গোটেইখিনি এনেকৈ ভালদৰে চিলেক্ট কৰিব। লোৱাৰ পিছত আপুনি কি কৰিব, আমি যিহেতু তলপিনে অলপ ঠাই ডেট এটা লিখিম, সেয়েহে আমি তলপিনে এনেকৈ ধৰি পেলাই এনেকৈ এটা আইডিয়াত টানি দিম, যাতে আমাৰ ফটোটোৰ নাম আৰু ডেটটো লিখিব পাৰোঁ। তো অলপ মানে ঠাই টানি দিয়াৰ পিছত এনেকৈ আমি কি কৰিম, ইয়াতে ৰাইট ক্লিক কৰি দিম। দিয়াৰ পিছত ইয়াতে হোৱাইট কালাৰৰ এনেকৈ অলপ খালী ঠাই আমি ফটোটোত পাই গ'লোঁ। তো এইটো হোৱাইট কালাৰ কিয় পালোঁ আমি, ইয়াতে মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ যে এই বেকগ্ৰাউণ্ডটো আপুনি হোৱাইট ৰাখিব লাগিব। আপোনালোকে বুজি পালে যে কিয় আমি ইয়াতে বেকগ্ৰাউণ্ডত হোৱাইট কালাৰটো ৰাখিছোঁ। তো এইখিনি এনেকৈ কৰি লোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে টেক্সট টুল পাব, ইয়াতে টি বুলি এটা টুল আছে, এইটো ক্লিক কৰিব। কৰি পেলাই আপুনি ইয়াতে লিখিব আপোনাৰ নাম আৰু তাৰিখটো। তো ইয়াতে টেক্সট টুলটোত ক্লিক কৰাৰ লগে লগে ওপৰত দেখিব পাব ইয়াতে বহুতকেইটা অপশ্যন খুলি গৈছে। তো আপুনি যদি ইয়াৰে বেলেগ এটা টুল চিলেক্ট কৰে, ইয়াতে আৰু বেলেগ বেলেগ ফাংচন খুলি যাব। তো আপুনি ইয়াতে টেক্সট টুলৰ যিবিলাক ইয়াতে অপশ্যন আছে সেইবিলাক ইয়াতে আহি গ'ল। তো আপুনি টেক্সট টুলৰ ভিতৰত কি কৰিব, দুটা অপশ্যন আপুনি ইয়াতে প্ৰথমতে চিলেক্ট কৰি ল'ব। তো আপোনাক মই এইখিনি আগতে কিয় কৰিব ল'ব দিছোঁ, যাতে আপোনাৰ বুজাত আৰু কৰোঁতে কামখিনি সুবিধা হয়। তো আপুনি টেক্সট টুলটো চিলেক্ট কৰি লৈ পেলাই ইয়াতে আপুনি মিডিলত ক্লিক কৰি দিব। ইয়াতে তিনিটা অপশ্যন আছে, ইয়াৰে মিডিলত ক্লিক কৰিব আৰু ইয়াতে যিটো কালাৰ আছে সেই কালাৰটো আপুনি ব্লেক ৰাখিব। যদি আপোনাৰ বেলেগ আছে, ইয়াতে মোৰ ব্লেকে আছে, তো সেয়ে মই ইয়াতে ব্লেকে থাকিব দিম। আৰু আপোনাৰ যদি বেলেগ আছে আপুনি ইয়াতে ধৰি পেলাই এনেকৈ একদম তলৰ কোণটোত এনেকৈ টানি আনিব আৰু ইয়াতে অ'কে কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াতে কি কৰিব, এইখিনি ঠাইত আপুনি মিডিলত ইয়াতে এটা ক্লিক দিব। ক্লিক দিয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ নামটো লিখি দিব। তাৰপিছত এটা এণ্টাৰ দিব। দিয়াৰ পিছত আপুনি কেই তাৰিখে এই ফটোটো তুলিছিল সেই ডেটটো দি দিব। ধৰি লোৱা হ'ল আজি মই এই ফটোটো তুলিছোঁ, তো ইয়াতে ডেটটো দি দিম 23/03/2023। তো এনেকৈ ডেটটো দি দিব। দিয়াৰ পিছত ইয়াতে ৰাইট ক্লিক কৰি দিব। তো ইয়াতে অলপ মানে আখৰটো ফটোটোৰ ওপৰেদি আহিছে, সেইটো টেনশ্যন ল'ব নালাগে এতিয়া। তো এইটো আপুনি ইয়াতে প্ৰথমতে ৰাইট ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপুনি ইয়াতে এই যিটো টুল আছে এইটো টুল চিলেক্ট কৰি পেলাই আপুনি ইয়াতে এডজাষ্টমেণ্টটো কৰি লোৱা। যদি আপোনাৰ ফটোটো অলপ সৰু ডাঙৰ কৰিব লগা আছে, তো এই টুলটোত ক্লিক কৰি পেলাই আপুনি ইয়াতে এই কোণটোত এনেকৈ সৰু ডাঙৰ কৰি ল'ব পাৰিবা। আপোনাৰ ফটোটো এনেকুৱা বা এনেকুৱা যদি হয়, তেতিয়া সেইটো আপুনি এডজাষ্টমেণ্ট কৰি ল'ব। ইয়াতে এনেকৈ ধৰি পেলাই বা ইয়াতেও এনেকৈ সৰু ডাঙৰ কৰি এডজাষ্টমেণ্ট কৰি ল'বা। ফটোটো আপোনাৰ যেতিয়া ৰেডি হৈ যাব, তাৰপিছত এইটো ৰাইট ক্লিক কৰি দিবা। নাম আৰু ডেটটো আহি গ'ল। ইয়াৰ পিছত আমি এই ফটোটোৰ সাইজটো বনাম। তো পাছপোৰ্ট সাইজৰ ফটো বনাবলৈ হ'লে কি কৰিব লাগিব, আমি ইয়াৰে সাইজটো দিব লাগিব। ইয়াতে ইমেজত যাব লাগিব, ইমেজত যাই পেলাই ইমেজ সাইজত যাব লাগিব। যোৱাৰ পিছত ইয়াতে আপুনি কি কৰিব, ইমেজ সাইজত আহি পেলাই ইয়াতে তলৰ পিনে দেখিছে, তো তলৰ পিনে আপুনি ইয়াতে বহুতকেইটা ডকুমেণ্ট সাইজত আহি পেলাই ইয়াতে চেণ্টিমিটাৰ, মিলিমিটাৰ এইবিলাক আছে। তো ইয়াৰে ওপৰটোত চেণ্টিমিটাৰ আৰু তলৰ এইটোতো চেণ্টিমিটাৰ, দুটাতে চেণ্টিমিটাৰ চিলেক্ট কৰি ল'ব আৰু ৰিজলিউশ্যনটো 300 কৰি ল'ব। তাৰপিছত আপুনি ইয়াতে ৱেইট যিটো বহল সেইটো আপুনি 3 চেণ্টিমিটাৰ আৰু হাইটটো আপুনি 3.5 চেণ্টিমিটাৰ ৰাখি দিব। দিয়াৰ পিছত অ'কে কৰি দিব। দিয়াৰ পিছত আপোনাৰ ফটোটোৰ সাইজটো বনি যাব। তাৰপিছত আপুনি ইয়াক
সেভ কৰি ল'ব তো ফাইলত যাব যাই পেলাই ইয়াতে সেভ এজ অপশনটো আছে ইয়াতে যাব যাই পেলাই আপুনি ইয়াক ডেস্কটপত সেভ কৰি ল'ব আপুনি বেলেগতো সেভ কৰিব পাৰে টেনচন নাই আপুনি ডেস্কটপত সেভ কৰি ল'ব মই ডেস্কটপত দেখাই দিছো তো ডেস্কটপত সেভ কৰি লোৱাৰ পিছত আপুনি ফটোটোৰ নাম দি দিব যি বিচাৰে আপুনি সেই নামটো দি দিব তাৰ পিছত ইয়াতে আপুনি ফৰমেটত যাই পেলাই ইয়াতে ইয়াৰ ফৰমেটটো দি দিব তো ফটোটোৰ ফৰমেটটো আপোনাক ইয়াতে JPEG দিব দিছে আপুনি ইয়াতে চাই ল'ব পাৰে JPEG 10 to 200 KB ৰ ভিতৰত দিব দিছে তো ইয়াতে ফটোটোৰ নামটো দিয়াৰ পিছত ইয়াতে ফৰমেটত যাই পেলাই JPEG ইয়াতে সিলেক্ট কৰি ল'ব লোৱাৰ পিছত সেভ কৰি দিব দিয়াৰ পিছত আমি ইয়াতে 10 to 200 KB ৰ ভিতৰত দিছে আমি ইয়াক 100 মান KB ৰ ভিতৰত সেভ কৰি দিম তো ইয়াতে আমি 103 KB আছে তো ইয়াতে 103 KB আছে তো আমি ইয়াতে ওকে কৰি পেলাই ইয়াক সেভ কৰি দিলো তো আপোনালোকে এনেকৈ এই ফটোটো বনাই পেলাই আপলোড কৰিব পাৰিব নিটৰ ফৰ্ম ফিলআপখন কৰোতে তো আপোনাৰ এইবাৰ নেক্সটত আহিব আপোনাৰ লেফট হ্যান্ড ৰাইট হ্যান্ড থাম্ব ইমপ্ৰেছন আপোনাৰ এই ফিংগাৰপ্ৰিন্ট কেইটা তো এই ফিংগাৰপ্ৰিন্ট কেইটা কি কৰিব এইটো বনোৱাত একদম ইজি একো কৰিব নালাগে আপুনি জাস্ট এই কেবিটো মেইনটেইন কৰিলে হৈ গ'ল এতিয়া কি কৰিব আপুনি এই ফিংগাৰপ্ৰিন্ট কেইটা ধুনীয়াকৈ ভালদৰে ক্ৰপ কৰি ল'ব মই যেটো ক্ৰপ কৰি লৈছো অলৰেডি ক্ৰপ কৰি লোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে ফাইলত যাব সেভ এজ সেভ কৰিব তাৰ পিছত আপুনি ইয়াতে ডেস্কটপত সেভ কৰি ল'ব ইয়াতে আপুনি এই ফাইলটো থাম্ব বুলি দি দিব বা যেটো দিব বিচাৰে আপুনি হেতু দিব পাৰে তাৰ পিছত আপুনি ইয়াতে এটো JPEG ফৰমেটত সেভ কৰি দিব তো ইয়াতে JPEG ফৰমেটত আছে আপুনি এবাৰ চাইও ল'ব পাৰে ইয়াতে JPEG ইয়াতে লিখা আছে ইয়াতে আছে তাৰ পিছত ইয়াতে আপুনি সেভ কৰি দিব আৰু ইয়াৰ কেবিটো মিলাই ল'ব তো আপুনি ইয়াতে 200 লৈকে কেবি বনাব পাৰে তাৰ পিছত এটো ওকে কৰি দিব ইয়াতে বেলেগ সাইজ আৰু মিলাব নালাগে পাসপোৰ্ট বা এনেকুৱা ধৰণৰ সাইজ মিলাব লগা কথা নাই ইয়াৰ পিছত আপোনাৰ সিগনেচাৰটো দিব দিছে তো সিগনেচাৰটোৰ কেবিটো অলপ বেলেগ JPEG ফৰমেটতে কিন্তু 4 কেবিৰ পৰা 30 কেবিৰ ভিতৰত হ'ব লাগিব তো সিগনেচাৰটো আপোনালোকে কি কৰিব সিগনেচাৰটো কৰি পেলাই ভালদৰে ক্ৰপ কৰি ল'ব ক্ৰপ কৰি লৈ পেলাই আপুনি ইয়াতে ক্ৰপ কৰি লোৱাৰ পিছত ইয়াক আপুনি সেভ কৰি দিব তো সেভ কৰাৰ বাবে ফাইলত যাব সেভ এজ ডেস্কটপ ইয়াতে সিগনেচাৰ বুলি বা সাইন বুলি লিখিলে হ'ল ফৰমেটটো আপুনি JPEG সিলেক্ট কৰি ল'ব আৰু সেভ কৰি দিব এতিয়া আপোনাৰ সাইজটো হৈছে আপোনাৰ 4 পৰা 4 to 30 KB তো 30 KB ৰ ভিতৰত হ'ব লাগিব ফৰটো তো আমি ইয়াতে 18 KB দি দিছো ইয়াতে চাই লওক সাইজটো তো এটো ওকে কৰি দিব দিয়াৰ লগে লগে এটো হৈ যাব নেক্সটত আপোনাৰ কি আছে পোষ্টকাৰ্ড সাইজ ফটো তো পোষ্টকাৰ্ড সাইজ ফটোটো আপুনি কেনেকৈ বনাব হেতু মই দেখাই দিছো এটো একদম ইজি আপোনাৰ যেটো পাসপোৰ্ট সাইজৰ ফটো আছে এই যেটো ফটো আছে এটো আপোনালোকে এটা ফটোশপত আকো আনি ল'ব যদি ইয়াৰ পৰা কাট খাই গৈছে তেতিয়াহলে আপুনি ডেস্কটপৰ পৰা ডাইৰেক্টলি আনিব পাৰে ইয়াতে ফটোশপত আনিলে হ'ল ইয়াতে ফটোশপত ফটোটো অনাৰ পিছত এটো তো ইয়াতে আপুনি ইয়াক খালি সাইজটো দিব লাগে ইয়াতে নাম আৰু ডেট অফ টেকিং ফটো দিয়াই আছে ইয়াতে চাই লওক পোষ্টকাৰ্ড সাইজৰ একেই সিস্টেম তো এই যেটো ফটো আছে এই ফটোটো পোষ্টকাৰ্ড সাইজৰ ফটো বনাবলৈ হলে কি কৰিব ইয়াত আপুনি একোই কৰিব নালাগে ইয়াতে আপুনি জাস্ট ইমেজত যাব ইমেজ সাইজত যাব ইয়াত আপুনি এবাৰ সেন্টিমিটাৰৰ জায়গাত ইঞ্চত আপুনি ইয়াক লৈ ল'ব আৰু আপুনি ইঞ্চত আপুনি ইয়াত দি দিব 4/6 তো ইয়াতে আপুনি বহলটো 4 সেন্টিমিটাৰ আৰু ওখটো 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ নহয় 6 ইঞ্চ দি দিব আৰু আপুনি এটো ইঞ্চত সিলেক্ট কৰি ল'ব দুটো আৰু ৰেজুলেশনটো 300 এ থাকিব দিব ইয়াৰ পিছত ওকে কৰি দিব আপোনাৰ ফটোটো এনেকৈ আহিব পাৰে আপুনি কন্ট্ৰোল 0 টিপি দিলে আপোনাৰ ফটোটো দেখিবলৈ পাব কেনেকুৱা হৈছে এতিয়া আপুনি ইয়াক সেভ কৰিব ল'ব সেভ কৰি ল'বলৈ হলে ফাইলত যাব ইয়াতে সেভ এজ আছে এটো এতে ডেস্কটপ সিলেক্ট কৰিব আৰু ইয়াতে নামটো আপোনালোকে দি দিব ফটো পোষ্ট কাৰ্ড দি দিলে তাৰ পিছত আপুনি ইয়াতে JPEG ফৰমেটটো দি দিব এইবিলাক সেভ কৰি দিব আৰু ইয়াৰো পোষ্টকাৰ্ড সাইজৰ আপোনাৰ ফটোটোৰ সাইজ একে 10 to 200 KB তো আমি ইয়াতে 200 KB তলত আনিব লাগিব ইয়াতে KB টো বহুত বেছি হৈ গৈছিল এটো চাওক তো আমি ইয়াক একদম কমাই আনিম নেবেলা ইয়াতে দেখাইছে 173 KB তো 173 KB হলিও হৈ যাব আমাৰ আৰু এটো যেটো 173 KB দেখাইছে হেতু অলপ কম বেছি হ'ব পাৰে হেতু লৈ কথা নাই আপোনালোকে অলপ কম কৰি ৰাখিব লাগাত কৰি তেতিয়াহে মিলি যাব তো যিকি নহওক এতিয়া ফটোটো হোৱাৰ পিছত এইবাৰ নেক্সটত কি লাগিব আপোনাৰ আপলোড 10 সাৰ্টিফিকেট মেট্ৰিকৰ সাৰ্টিফিকেটখন ইয়াতে লাগিব তো মেট্ৰিকৰ সাৰ্টিফিকেটখন আপুনি এনেকৈ লৈ ল'ব এইখন মই ইৰেজ কৰি লৈছো গোটেইখিনি ডিটেইলছ কাৰণ মই
ডিটেইলছ শ্বেয়াৰ কৰিব বিচৰা নাই। তো এই চাৰ্টিফিকেটখন আপুনি এনেকৈ লৈ ল'ব। লোৱাৰ পিছত আপুনি ইয়াতে ফাইলত যাব, নিউ বুলি এটা অপশ্যন পাব, ইয়াতে নিউ Ctrl+N ইয়াতে আহি যাব। ইয়াৰ পিছত আপুনি ইয়াতে প্ৰিছেট চাইজত A4 চাইজৰ আপুনি এখন পেজ লৈ ল'ব, A4 বুলি আহিব, অ'কে কৰি দিব। তো ইয়াতে আপোনাৰ পেজখন আহি গ'ল ব্লেংক পেজ। ইয়াতে পেজখন লোৱাৰ পিছত আপুনি কি কৰিব, এইখনক আপুনি ৰটেট কৰি ল'ব, ইমেজত যাব ৰটেট, তাৰপিছত ইয়াতে 2 নম্বৰ অপশ্যনটোত টিপি দিব। ইয়াৰ পিছত এইটো ৰটেট হৈ যাব আৰু এই যিখন চাৰ্টিফিকেট আছে এই চাৰ্টিফিকেটখন ইয়াৰে পৰা এনেকৈ ধৰি পেলাই ইয়াতে এৰি দিব। ইয়াৰ লগে লগে এই ব্লেংক A4 কাগজৰ ওপৰত এই চাৰ্টিফিকেটখন আহি যাব। যোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে দেখিছে দুটা লেয়াৰ হৈ আছে, আমি দুটো লেয়াৰ এটা কৰি ল'ম। দুটো লেয়াৰ এটা কৰাৰ এটাই কাৰণ, মানে দুটো লেয়াৰ দুটা হৈ থাকিলে আপোনাৰ চাইজটো বহুত বেছি হৈ পৰে, চাইজ বনাওঁতে বহুত অসুবিধা হৈ পৰে। তো আমি দুটো লেয়াৰক এটা কৰি ল'ম, Ctrl+Shift দবাই পেলাই দবাই দিম। তো দবাই লওক। এতিয়া আমি ইয়াক চাইজ দিব লাগে। তো চাইজত কি কৰিব দিছে ইয়াতে চাই লওক। ইয়াৰে আপোনাৰ আপলোড 10 চাৰ্টিফিকেট। তো ইয়াৰে PDF-ত 50 KBৰ পৰা 300 KB কৰিব দিছে। মাৰ্জ কৰি লোৱাৰ পিছত এতিয়া আপুনি ইয়াক PDF-ত ছেভ কৰিব লাগিব। তো PDF-ত আপুনি ইয়াক 300 KBৰ ভিতৰত কৰিব লাগিব। তো ইয়াৰে কাৰণে ফাইলত যাব, ছেভ এজ যাব, ডেস্কটপত যাব, চাৰ্টিফিকেট লিখিব ইয়াতে আৰু ইয়াতে 10 দি দিলোঁ। এতিয়া আপুনি ইয়াক PDF কৰিব লাগিব। PDF-ত ইয়াতে ফৰ্মেটত যাই পেলাই চিলেক্ট কৰি পেলাই ইয়াতে তলত PDF বুলি আছে, ইয়াতে PDF-ত টিক কৰি দিব, ছেভ কৰি দিব। তাৰপিছত আপুনি ইয়াক একদম কমাই ল'ব আৰু ইয়াতো জিপ আৰু JPG দুটা অপশ্যন আছে। ইয়াৰে JPG-ৰ অপশ্যনটোত চিলেক্ট কৰি ল'ব আৰু চাইজটো একদমেই কমাই নিব। আনি পেলাই ইয়াতে কিন্তু আপোনাৰ PDF বনাওঁতে ফাইল চাইজটো নেদেখায় সাধাৰণতে। তো এইটো অ'কে কৰি ল'ব। লৈ পেলাই আপুনি ইয়াতে চাই ল'ব আপোনাৰ ফাইলৰ চাইজটো কিমানখিনি হৈছে। চাই ল'বলৈ হ'লে ইয়াতে ৰাইট ক্লিক কৰি পেলাই প্ৰপাৰ্টিছত যাব। ইয়াতে দেখাইছে 271 KB। তো মোৰ ক্ষেত্ৰত এইটো হৈ গৈছে। যদি আপোনাৰ ক্ষেত্ৰত চাইজটো বেছি হৈ থাকে 300তকৈ, তেতিয়াহ'লে ইমেজত যাব, ইমেজত যাই পেলাই ইমেজ চাইজত আহিব। আহি পেলাই ইয়াতে ৰিজলিউশ্যনটো আপুনি 150 বা 200 কৰি ল'ব পাৰে। আপোনাৰ যিটো ৰিজলিউশ্যনত মিলি যায় সেইটো কৰি ল'ব, আপুনি কমাই ল'ব। যদি 150টো নহয় তেতিয়াহ'লে 100 কৰি ল'ব। তো এইটো কৰি 200 মই কৰি লৈছোঁ। লৈ পেলাই ইয়াতে ছেভ কৰিছোঁ, আপলোড ইয়ৰ এড্ৰেছ প্ৰুফ। তো আপুনি ইয়াতে আপোনাৰ ভোটাৰ ID বা আধাৰ কাৰ্ডখন দিব পাৰে। মই ভোটাৰ ID এখন ছেভ কৰি দেখাই দিছোঁ। ইয়াতো আপোনাৰ চাইজটো দেখুৱাই দিছে PDF-ত 50-ৰ পৰা 300 KBৰ ভিতৰত। তো এইটো আপুনি ডাইৰেক্টলি কি কৰিব, Ctrl+N দবাব পাৰে, দবাই পেলাই A4 টিপিব পাৰে। টিপি ৰিজলিউশ্যনটো চাই ল'ব, 300 থাকিব লাগিব। Ctrl+N-ত এইটো দেখাই দিছে ইয়াতে ফাইলত নিউত টিপি দিব। ইয়াৰ পিছত আপুনি ইয়াতে A4 চাইজৰ পেপাৰ এখন ল'ব, অ'কে কৰি দিব আৰু এই যিখন ভোটাৰ ID আছে এইখন ইয়াতে আনি দিব, আনি পেলাই তাৰপিছত এই চাইজতে থাকিবলৈ দিব আৰু ইয়াতে C2 দবাই পেলাই ক্ৰপ টুলটো চিলেক্ট কৰি ল'ব বা আপুনি ডাইৰেক্টলিও কৰি ল'ব পাৰে। কীবোৰ্ডত C দবালেও হৈ যায়। ইয়াৰ পিছত আপুনি ইয়াক ডাইৰেক্টলি ক্ৰপ কৰি লওক ধুনীয়াকৈ, লৈ পেলাই এণ্টাৰ দবালেও হ'ব বা ইয়াতে ৰাইট চিনটো দবালেও হৈ যাব। তো হোৱাৰ পিছত আপুনি দেখিব ইয়াতে ৰাইট চাইডে লেয়াৰত দুটা লেয়াৰ হৈ আছে। তো আপুনি যদি লেয়াৰখন দেখিবলৈ পোৱা নাই, উইণ্ডোজত যাই পেলাই ইয়াতে লেয়াৰ অপশ্যনটো অন কৰি দিলে দেখিবলৈ পাব। তাৰপিছত আপুনি এই লেয়াৰখন কি কৰিব, মাৰ্জ কৰিব। তো মাৰ্জ কৰিলে কি কৰিব, Ctrl+Shift দবাব, মাৰ্জ হৈ গ'ল। এতিয়া আপুনি ফাইলত যাই পেলাই ফাইল ছেভ এজ ডেস্কটপ আৰু ইয়াতে তাৰ ID ছেভ কৰি দিলে হ'ল আৰু এইটো PDF-ত ছেভ হ'ব। অ'কে, চাইজটো কমাই আনিম একেবাৰে, অ'কে কৰি দিব। এতিয়া PDF-টো আপুনি চাই লওক, ভোটাৰ ID-ৰ ক্লিন এণ্ড ক্লিয়াৰ আছে। ইয়াৰে ভিতৰত আমি ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজটো চাই ল'ম, 156 KB আছে। তো কোনো টেনশ্যন নাই। এতিয়া আমি আপলোড কৰিম, ইয়াতে চাই ল'ব কেনেকৈ আপলোড কৰিম। ইয়াতে তো প্ৰথমতে আপলোড কৰিবলৈ হ'লে কি কৰিম, ইয়াতে আমি চুজ ফাইল কৰিম, ফটোটো চুজ কৰিম। এতিয়া আপোনাৰ এনেকৈ আহিব পাৰে, কিবা আহিলেও কথা নাই। ইয়াতে আপলোড অৰিজিনেলত ক্লিক কৰি দিব, তাৰপিছত আপলোড কৰি দিব।